এইকেইটা ৰাবাব টেঙা আৰু বটেঙা দুটা মিক্স কৰি আৰু দুটা আছে চাৰিটা আমি আছোঁ মানুহ বহুত মানে কমেই হ'ব হ'লেও খাম আৰু আজি এতিয়া একদম ৰ'দত বহি কি ভাল লাগিব এতিয়া ৰ'দত বহি একদম ফুল দেখিছেনে নাৰ্জী ফুল কিমান ধুনীয়াকৈ ফুলি আছে আপোনালোকক দেখুৱাইছোঁ এয়া দেখিছেনে ধুনীয়াকৈ ফুলি আছে এই ওচৰৰ বাইদেউহঁতৰ ঘৰত আমাৰ কাষৰ ঘৰ বাইদেউ ঘৰত এই বছৰটো ইমান ভাল নাই হোৱা যোৱা বছৰ খুব ধুনীয়া হৈছিলে খুব ভাল লাগিছে চাবলৈ এইখিনি চাইছেনে যতে ভিডিঅ' কৰিলেও হাঁহখিনি পেট পেট কৰেহি আকৌ হাঁহৰ মাত শুনিছে চাগে এই ল'ৰালি দিনলৈ গৈছোঁ দেই এনেকুৱাকৈ টুপি পিন্ধা মনত আছেনে কাৰ কোনে পিন্ধিছিলে টুপি টেঙা কাটি যে এই বাকলিটো যে টুপি পিন্ধে টুপিটো একদম ধুনীয়া জোখত কাটি লৈ মানে খুব ভাল লাগে আৰু আজি মই পিন্ধিম চাব দেই আপোনালোকক দেখুৱাম বাইদেৱে গুচাই আছে এই চাৰিটা টেঙা মানুহ আছোঁ আমি 6 7 8টা 9টামান আছোঁ মানুহ কমকৈ হ'লেও খাম আৰু ন ভদ্ৰ আছে না ঘৰত টেঙা এইফালে টেঙা হেৰি পাত ধুবলৈ দি দিছোঁ লুচিক টুপি পিন্ধাব নোৱাৰিলোঁ এডাল নেকলেছ এডাল পিন্ধাই দিলোঁ দেই লুচি পিন্ধিছা লুচি একদম নেকলেছডাল পিন্ধিছোঁ আকৌ ঘূৰি ফুৰিছে লুচিয়ে মালাডাল পিন্ধিয়ে আছে দেই টেঙা কাটিবলৈ এইগৰাকীক লৈ আহিলোঁ এইগৰাকীক মইতো ভিডিঅ' কৰি থাকিম ন এইগৰাকীক লৈ আহিছে কিমানে আমি খাম চোৱা এইফালে আছে ভাইটিহঁত এগাল আছোঁ আমি 9টা আছোঁ 9টা খাম আজি টেঙা কটা হৈ গ'ল কি ধুনীয়া কালাৰ চোৱা মুখৰ পানী কা ওলাইছে টেঙা খাবলৈ এইগৰাকীয়ে কাটিলে আমাৰ পাটনা চোৱা ভোট জলকীয়া দুটা দিছোঁ দেই টেঙাৰ 4টাত ভোট জলকীয়া দুটা বেছি নপৰিব ছাবস্ক্ৰাইবাৰবিলাকক দিছোঁ মই এতিয়া শাহুমা ঘৰলৈ গৈছোঁ গাঁও ঘৰলৈ গৈছোঁ জাজনী ঘৰত আজি ন খোৱা হৈছে ন খাইছে ন চাউলৰ ভাত গতিকে মই অকলে গৈছোঁ বেটাহঁত যাব মালিকো যাব দেৰিকৈ যাব সিহঁতি মই এতিয়া খোজকাঢ়ি অকলে গৈ আছোঁ 3 কিলোমিটাৰমান হ'ব আৰু মানে মোক থ'বলৈ যাবলৈ নোৱাৰিলে বেটাহঁতৰ এতিয়া প্ৰেক্টিছ আছে গতিকে লাহে গৈ আছোঁ আৰু আজি ন খোৱা তাত গৈ আপোনালোকক দেখুৱাম অলপ কি দেখাব পাৰোঁ গতিকে চাই থাকিব এতিয়া 3:30 বাজিছে আজিকালি দিনটো ছুটি নহয় সোনকালে সন্ধিয়া হৈ যায় আমি সন্ধিয়া 7টামান বজাত আৰু আহিম বেটাহঁতে মোক আনিবলৈ যাব আকৌ খাই বৈ লাহেকৈ আহিম আমি এইফালেদি গৈ আছোঁ আপোনালোকক দেখুৱাইছোঁ এইফালে খোজকাঢ়ি গৈ আছোঁ কোনোৱে নাই ৰাস্তাটোত একেবাৰে নিজান এই লোকেশ্যনটো কি ধুনীয়া দেখিছেনে দুইফালে গছ-গছনি কি ভাল লাগিছে ৰাস্তাটো বহুত দিনৰ মূৰত খোজকাঢ়িম আজি ভাল লাগিছে আৰু এই সময়ছোৱাত 5 টাইমত মানে খোজকাঢ়ি গৈ ভাল লাগে বেছি গৰমো নহয় ঠাণ্ডাও নহয় দাৱনীবিলাকে ধান কাটি আছে ইয়াত
সিহঁতি মোক ভিডিঅ' কৰিছে বুলি গম পাই দূৰৰ পৰা হাঁহি চাই আছে। মই আহি থাকোঁতে ভাইটি এজনক লগ পালোঁ, ভাইটি বাইকতে আহিলোঁ, পালোহি। এতিয়া মা মোৰ জা-জলি 4গৰাকী বহি আছে আৰু মা বহি আছে। মোৰ লগত 5গৰাকী আমি আয়োজন চলাই আছোঁ আৰু এতিয়া ভকত আহিবহে ন, ভকত আহিব, নাম কীৰ্তন কৰিব। মই অকণমান আপোনালোকক দেখুৱাইছোঁ। এইগৰাকী আমাৰ ডাঙৰ হয় একেবাৰে, তাৰপাছত এইগৰাকী, তাৰপাছতে এইগৰাকী আৰু এইগৰাকী চুকত বহি আছে আমাৰ মা হয় দেই, শাহু মা হয়। এতিয়া এইবিলাক কৰি আছোঁ আমি। লাল চাহ খাইছোঁ মই, গুড় লৈ লৈছোঁ ন, এইডোখৰ কি গুড় হয়, বিস্কুট, চালাড বনাইছে দেই, কবি বিলাহী, পচলা ভাজি, জলকীয়া, গাহৰি আৰু ৰঙালাও। কি কি আছে শাক চব্জি কোৱা? কোমোৰা, আলু, ৰঙালাও, গাহৰি, তাৰপিছত কচু, জলকীয়া ভাজি আছে, পচলা, কবি, গাহৰি আছে নে হাঁহ আছে কৈ দিয়া। গাহৰি খাম আজি। তাৰপিছত পচলা, জলকীয়া ভাজি আছে, বন্ধাকবি, বিলাহী, চালাড আছে, তাৰপৰা দালিখন বনিব আৰু মস্তি লাগিব। এই কিগৰাকী দেখিলা মোৰ জা-জোৱালীকেইজনী কিমান শকত শকত। কোনে খাবলৈ আহিব ন, খাবলৈ আহিব আমাৰ ইয়াত। লগত আৰু আছে আৰু ৰহি ওলাব ন, মিঠা মিঠা ৰহি, সাজৰ ৰহি। মা সেইগৰাকী দেখিছেনে চুকত বহি আছে। মায়ে নাখাব নেকি, আহক ৰহি কোনে কোনে খাই নাহাঁহিব দেই, আমি যে খাওঁ আকৌ, খোৱা বস্তু হয় এইবিলাক, লুকুৱাবলৈ নাই আৰু ভিডিঅ' কৰি দিলোঁ ন বাইদেউ, হয় নাই? চাহ আকৌ বাইদেৱে হাঁহিব লাজ কৰিছে। আমাৰ জানমণি, আমাৰ দেৱাজনী এইগৰাকীয়ে থৈছে দেই, বৰ ধুনীয়াকৈ জানা আমাৰ এইগৰাকী মিঠা মিঠা সাঁজ। সেইটো কেৰাহী পাতি থৈছোঁ, সেইটো আহিব আৰু পাকটো মাৰিবহি আৰু। মই বহি বহি খাম বুলিহে আহিছিলোঁ, এতিয়া চব্জি বনাব পাইছোঁ দেই, চব্জিখিনি মই বনাইছোঁ। ভাত খাই আছে দেই আমাৰ বেটাহঁত, এইকেইটা আমাৰ বেটা, এইকেইটা আমাৰ ৰংচল পৰিয়ালৰ। ঘৰত কি চব্জি নালাগে, এইখিনি লৈ লোৱা আকৌ, জলকীয়া চব্জি খোৱা। এতিয়া 8:30 বাজিলে, আমি ন খাই আহিলোঁ মা ঘৰৰ পৰা, শাহু মা ঘৰৰ পৰা, জাজনী ঘৰৰ পৰা আহি এতিয়া সোমালোঁ। 8:30 বাজিলে। ভিডিঅ'টো আজি ইমানতে সামৰিব লাগিব। আপোনালোকৰ যদি চাই ভাল লাগিছে নিশ্চয় লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। পুনৰ অন্য এটা ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম দেৱযানীয়ে। আজিলৈ আহোঁ, বাই, গুড নাইট।